Hello my dear students, hope all of you are doing good. Okay, so today we will learn a lesson from your English textbook which is Sunbeam English Reader Class 8, and the name of the lesson is Dokchory learns about the Panchayat and lesson number 4. আজি আমি তোমালোকৰ Class 8 ইংৰাজীৰ 4 নম্বৰ পাঠ Dokchory learns about the Panchayat এইটোৰ বিষয়ে আলোচনা কৰিম। এই চেপ্টাৰটো মই লাইন বাই লাইন অসমীয়া ভাঙনি কৰি দিম, গতিকে আহচোন আমি পাঠটোৰ মাজলৈ আগবাঢ়ি যাওঁ। Okay, so before starting our video, do you have any idea about Panchayat? তোমালোকে পঞ্চায়তটো কি কিবা জানানে? কিবা আইডিয়া আছেনে? পঞ্চায়ত আমি বহুত শুনি থাকোঁ নহয় জানো, গাঁও পঞ্চায়ত, পঞ্চায়তৰ অফিচ নহয় জানো। এই পঞ্চায়তটো কি? পঞ্চায়ত হ'ল এটা সৰু ৰুলিং ছিষ্টেম আৰু বা গভাৰ্ণিং ছিষ্টেম। গতিকে ইয়াৰ বিষয়ে আজি আমি পঢ়িম। তাৰ আগতে পাঠটো প্ৰথমতে কি দিয়া আছে এইখিনি চাই লওঁ আহাচোন। তোমালোকে চাই যাবা। Dokchory learns about the Panchayat. Dokchoryয়ে পঞ্চায়তৰ বিষয়ে শুনিব বা জানিব কাৰ পৰা, বা জানিলে কাৰ পৰা জানিলে? দেউতাকৰ পৰা, হয়নে? আমি গোটেই পাঠটোত আমি পিছত গম পাম। তাৰ আগতে ইয়াৰ প্ৰথমতে কি দিয়া আছে চোৱাচোন। Do you know who builds our roads, bridges and office buildings? তোমালোকে জানানে আমাৰ যে ৰাস্তাবোৰ, তাৰপিছত ব্ৰিজ মানে সাঁকোবোৰ, উৰণীয়া সেতু হওক বা যিকোনো সাঁকোবোৰ, অফিচ বিল্ডিংছ আৰু অফিচবিলাক যোনবিলাক আমাৰ অফিচ ঘৰবিলাক, এইবিলাক কোনে বনায় বাৰু তোমালোকে জানানে? নেক্সট আছে, ফ্ৰম ৱেৰ ডাজ দ্য মানি টু বিল্ড অল দিছ কাম? আৰু এইবোৰ যে বনাবলৈ মানুহে যে এইবোৰ বনাই থাকে, আজি ইয়াতে ব্ৰিজ হৈছে আমি শুনি থাকোঁ নহয় জানো, কালি তাত এটা ডাঙৰ অফিচ হৈছে, অলপতে আমাৰ ধুনীয়া বিধানসভা, অসম বিধানসভাৰ এটা ধুনীয়া বিল্ডিং এটা উন্মোচন কৰিলে নহয় জানো। এইবোৰ যে বনায়, তো ইয়াৰ পইচা ক'ৰ পৰা আহে এইটো কথা কৈছে। তাৰপিছত কৈছে, ইন গ্ৰুপছ ডিছকাছ হাউ গভৰ্ণমেণ্ট মানি ইজ স্পেণ্ট ইন পাব্লিক ৱেলফেয়াৰ। তোমালোকে এটা গৃহ কাৰ্য দিছে যে তোমালোকে বা স্কুলতে তোমালোকে এটা গ্ৰুপ হ'বা, আৰু গ্ৰুপত তোমালোকে কি কৰিবা, এই গভৰ্ণমেণ্টৰ পৰা বা চৰকাৰৰ পৰা যিখিনি টকা আহে বা কাম কৰিবলৈ যিখিনি টকা চৰকাৰে আমাক দিয়ে, সেইখিনি টকা আমি কেনেকৈনো পাব্লিক ৱেলফেয়াৰ মানে সমাজ কল্যাণৰ বাবে আমি কেনেকৈ ইউজ কৰোঁ সেইটোৰ বিষয়ে তোমালোকক আলোচনা কৰিবলৈ দিয়া হৈছে। আমিতো ইয়াত পঢ়িমেই, তাৰ আগত তোমালোকক সেইটো আলোচনা কৰিবলৈ দিয়া হৈছে। তাৰপিছত আছে, what will you do to help people who are old, unwell or homeless? তুমি বাৰু তোমাৰ ঘৰৰ ওচৰতে থকা, ঘৰ নথকা, গৃহহীন বা গা বেয়া, অসুখীয়া বা বৃদ্ধ মানুহক তুমি বাৰু কেনেকৈ হেল্প কৰিবা? সেইটো এটা কুৱেশ্যন দিয়া আছে। In this lesson, we will read about how Panchayat spend money for the people. আমি এই পাঠটোত কি পঢ়িম যে পঞ্চায়ত এখনে কেনেকৈ মানুহৰ বাবে টকা পইচা খৰচ কৰে বা সমাজৰ কল্যাণৰ বাবে কেনেকৈ কাম কৰে, হয়নে? ইয়াৰ পিছত চোৱা, Dokchory, এতিয়া Dokchoryৰ বিষয়ে পঢ়িম, হয়নে? আমি লেচনটোৰ মাজলৈ সোমাই গ'লোঁ। তোমালোকক মই লাইন বাই লাইন অসমীয়া ভাঙনিও কৰি দিম, তোমালোকে মোৰ লগতে পঢ়িবলৈ যত্ন কৰিবা, ঠিক আছে? অ'কে, চ' Dokchory ইজ আ ষ্টুডেণ্ট অফ ক্লাছ 8 অফ দিচাম্মুখ জনজাতি হাইস্কুল। Dokchory দিচাম্মুখ জনজাতি হাইস্কুলৰ 8ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। Her বাবু মানে ফাদাৰ, বা her বাবু কমকে মিলি takes her to school on his bicycle. তেওঁৰ দেউতাক কমকে মিলিয়ে বাবু বুলি মাতে। তেওঁ মানে চবৰে ঘৰত দেউতাকক বেলেগ বেলেগ নামেদি মাতে নহয় জানো। তেওঁ মানে Dokchoryয়ে দেউতাকক কি বুলি মাতে? বাবু। আৰু তেওঁৰ দেউতাকৰ নাম কি? কমকে মিলি। চিন দি থৈ দিবা, এইটো এটা সৰু প্ৰশ্ন হ'ব পাৰে। আৰু কমকে মিলিয়ে তেওঁক স্কুললৈ নিয়ে, কিহেদি নিয়ে? অন হিজ বাইচাইকেল, মানে তেওঁ চাইকেলত উঠি, মানে Dokchoryয়ে চাইকেলত উঠি দেউতাকৰ লগত বিদ্যালয়লৈ যায়। She loves the bicycle ride for she gets to know new things every day. তাই কি ভাল পায়? Dokchoryয়ে বাইচাইকেলত মানে চাইকেলত উঠি দেউতাকৰ লগত বিদ্যালয় যাবলৈ বিৰাট ভাল পায়। কিয় ভাল পায়? কাৰণ তাই ধুনীয়া ধুনীয়া বস্তুবোৰ চাই যাব পাৰে নহয় জানো। আমি যদি বাইক বা চাইকেলত যাওঁ, ইফালে সিফালে ধুনীয়া ধুনীয়া বস্তুবোৰ আমি চাই যাব পাৰোঁ নহয় জানো, আৰু বহুত কথা আমি শিকিব পাৰোঁ। Dokchory means a necklace of beads of
the missings usually were in festival time. এতিয়া আমি ডকচৰী নামটোৰ মিনিংটো ইয়াত দিয়া আছে বা অৰ্থটো দিয়া আছে ডকচৰী মানে হ'ল নেকলেছ মানে গলত পিন্ধা এডাল মণি কোনে পিন্ধে মিচিং সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ ফেষ্টিভেল টাইম বা উৎসৱৰ সময়ত কি কৰে এই সৰু সৰু মণিৰে গঠিত এডাল মালা পিন্ধে নেকলেছ এটা পিন্ধে আৰু সেইটোকে ডকচৰী বুলি কোৱা হয় চোৱাচোন ইমান ধুনীয়া নাম এটা ধুনীয়া মণিৰ মালাৰ লগত ৰিজাই পেলাই ডকচৰী নামটো তাইক দিয়া হৈছে হয়নে এতিয়া নেক্সট কি আছে চাওঁ আহাচোন টাৰ্ণ কৰিলা পেজ অ'কে সো ইয়াত দিয়া আছে ডকচৰী এবাৰ ডকচৰীয়ে ক'ব এতিয়া আমি তেওঁলোকৰ ডকচৰী আৰু দেউতাকৰ মাজৰ কথোপকথনখিনি আমি জানিম দেউতাকক ডকচৰীয়ে কৈছে Isn't that your Panchayat office, Babu? ডকচৰীয়ে দেউতাকক কৈছে দেউতা চোৱাচোন মানে স্কুললৈ গৈ থাকোঁতে চাইকেলত দেউতাকৰ অফিচটো দেখা পাইছে মানে এতিয়া আমি কি জানিলোঁ যে ডকচৰীৰ দেউতাকে পঞ্চায়ত অফিচত চাকৰি কৰে হয়নে গতিকে ডকচৰীৰ দেউতাকক সুধিছে দেউতা সেইটো তোমাৰ পঞ্চায়ত অফিচটো নহয়নে Isn't that your Panchayat office, Babu? বাবু বুলি দেউতাকক কৈছে দেউতাকৰ নাম কি কংকে মিলি এবাৰ দেউতাকে কি কৈছে চাওঁ আহাচোন কংকে মিলি Yes, my child. It has got a new signboard. কৈছে হয় মোৰ ছোৱালীজনী বা মাইনা বা যি মৰমত যি বুলি মাতে মাই চাইল্ড হয় বেবী বা মাইনা এইটো মোৰে অফিচ হয় আৰু ইট হেজ গট নিউ চাইনবোৰ্ড আৰু ইয়াত এখন নতুনকৈ চাইনবোৰ্ড লগোৱা হৈছে চাইনবোৰ্ড মানে ফলক এখন লগোৱা হৈছে ডকচৰী বাট হোৱাট ইজ এ পঞ্চায়ত বাবু এইবাৰ ডকচৰীয়ে দেউতাক সুধিছে দেউতা এইটোতো তোমালোকৰ পঞ্চায়ত অফিচ হয় কিন্তু পঞ্চায়তটো হয় কি আচলতে দেউতা এইবাৰ কংকে মিলিয়ে কৈছে লং এগো ডকচৰী কৈছে ডকচৰী বহুত আগতে Panchayat meant a system of governance by 5 elderly men called Panchgramin Pramukh. বহুত দিনৰ আগত আগৰ দিনত কি আছিলে পঞ্চায়ত মানে কি আছিলে পঞ্চায়ত meant a system of governance এটা কি আছিলে মানুহক শাসন কৰাৰ এটা পদ্ধতি বা এটা চিষ্টেম আছিলে by 5 elderly men called Panchgramin Pramukh. গাঁৱৰ 5জন বয়সীয়াল মানুহৰ জৰিয়তে গোটেই গাঁওখন পৰিচালনা কৰাৰ এটা চিষ্টেম আছিলে যাক কোৱা হৈছিলে পঞ্চায়ত বুলি আৰু সেই 5জন বয়সীয়াল লোকক কোৱা হৈছিলে পঞ্চগ্ৰামীণ প্ৰমুখ Their words was the rule আৰু সেই পঞ্চগ্ৰামীণ প্ৰমুখসকলে যি কথা কৈছিলে সেইখিনি আছিলে তেওঁলোকৰ ৰুল বা সেইমতে সকলোৱে চলিছিলে There was no quarrel among the villagers because they respect their gram pramukhs. আৰু সেই 5জন বৃদ্ধ বা বয়সীয়াল লোক যিসকলে তোমাৰ গভৰ্ণ কৰিছিলে বা শাসন ব্যৱস্থা বা শাসন ভাৰ লৈছিলে গাঁওখনৰ তেওঁলোকৰ কথা সকলোৱে শুনিছিলে আৰু যাৰ কাৰণে কোনো ধৰণৰ হাই কাজিয়া গাঁওখনত হোৱা নাছিলে তাৰ পিছত ডকচৰী কৈছে You are not old and yet you are in the Panchayat? কৈছে তেনেহ'লে দেউতা তুমিতো বয়সীয়াল নহয় তোমাৰতো বহুত বয়স হোৱা নাই তুমিতো বৃদ্ধ নহয় তেনেহ'লে তুমি কেনেকৈ পঞ্চায়তত আছা বা তুমি কেনেকৈ পঞ্চায়ত অফিচত চাকৰি কৰিব পাৰিলা তেনেকৈ বুলি ডকচৰীয়ে দেউতাকক সুধিছে এই প্ৰশ্নটো হয়তো তোমাৰ মনতো আহিছে তোমালোকৰ মনতো আহিছে নহয় জানো যে যদি পঞ্চায়তত অকল বৃদ্ধ বা 5জন বয়সীয়াল লোকেই গাঁৱৰ 5জন বয়সীয়াল লোকেই যদি চলাই পঞ্চায়তটো তেনেহ'লে মানে এই ডকচৰী দেউতাক বেছি বয়সীয়াল মানুহটো নহয় হয় নহয় তো তেনেকুৱা মানুহ এজনে কেনেকৈ বাৰু পঞ্চায়তত চাকৰি কৰিব পাৰে হয়নে ইয়াৰ উত্তৰত কংকে মিলি বা ডকচৰী দেউতাকে কি কয় আহাচোন আমি জানো You see, nowadays, anyone who is above 21 can contest Panchayat election. কৈছে নহয় কি জানা আজিকালি nowadays anyone who is above 21 যিকোনো মানুহ মানে 21 বছৰৰ ওপৰৰ যিকোনো মানুহেই পঞ্চায়তৰ ইলেকশ্যন খেলিব পাৰে মানে পঞ্চায়তৰ এটা নিৰ্বাচন প্ৰক্ৰিয়া থাকে আৰু সেই নিৰ্বাচন প্ৰক্ৰিয়াত নিৰ্বাচিত হ'লেহে পঞ্চায়তৰ কাম কাজ কৰিব পাৰে নহয় জানো গতিকে
21 বছৰ হোৱা যিকোনো মানুহে এই পঞ্চায়তৰ ইলেকশ্যন বা পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াত ভাগ ল'ব পাৰে Panchayat is a body that is responsible for the development of villages আৰু এই পঞ্চায়তৰ কাম কি পঞ্চায়তৰ কাম হ'ল পঞ্চায়ত কিহৰ কাৰণে ৰেসপন্সিবল হয় যে গাঁওখনৰ উন্নয়নৰ কাৰণে গাঁওখনৰ উন্নয়নৰ হকে এই পঞ্চায়তে কাম কৰে তাৰ পিছত আছে the panchayat is a very important institution for social change you know তাৰ পিছত কৈছে যে এই পঞ্চায়ত বহুত বেছি ইম্পৰ্টেন্ট ইনষ্টিটিউচন পঞ্চায়ত বস্তুটো বা গাঁও পঞ্চায়ত এখন বহুত বেছি গুৰুত্বপূৰ্ণ এটা ইনষ্টিটিউচন বা এটা অনুষ্ঠান কিহৰ কাৰণে ফৰ social change মানে গোটেই সমাজ কল্যাণৰ বাবে বা সমাজৰ হিতৰ বাবে সমাজৰ ভাল হোৱাৰ বাবে বা সমাজখনক এটা ভাল পজিশনলৈ নিয়াৰ বাবে এই গাঁও পঞ্চায়ত বস্তুটো বা গাঁও পঞ্চায়ত নামৰ যিটো সংস্থা এটো বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা আছে The Constitution of India grants power to the Panchayat to raise taxes, plan development schemes and work for local development. আৰু কি কৰে বুলি কৈছে The Constitution of India আমাৰ মানে ভাৰতীয় সংবিধানখনে grants power কি কৰিছে কাক পাৱাৰ দিছে গাঁও পঞ্চায়তক এইটো পাৱাৰ দিছে যে grants power to the panchayat মানে পঞ্চায়তক এইটো পাৱাৰ দিছে to raise taxes মানুহৰ পৰা কৰ আদায় কৰা প্লান ডেভেলপমেন্টাল স্কিমছ আৰু কিছুমান উন্নয়নমূলক কাম-কাজ হাতত লোৱা আৰু work for local development আৰু লগতে গাঁও বা সমাজৰ উন্নয়নৰ কাৰণে কাম কৰাৰ এটা opportunity বা এটা পাৰমিশন আমাৰ ভাৰতীয় সংবিধানে গাঁও পঞ্চায়ত বিলাকক দিছে Okay, so এইখিনিলৈকে আজি আমাৰ ভিডিঅ'ত আমি পঢ়িলো বা অসমীয়া ভাষণি কৰিলো ইয়াৰ পিছৰ যিখিনি আছে ইয়াৰ পিছৰ যিখিনি পাৰ্ট সেইখিনি মই নেক্সট এটা ভিডিঅ'ত দিম গতিকে ইয়াৰলৈকে আমি যিখিনি বুজিলো হয়তো সকলোৱে বুজি পাইছা আৰু ধুনীয়াকৈ এইখিনি পঢ়িবলৈ চেষ্টা কৰিবা আৰু বাকি ভিডিঅ' মই কালিলৈকে আপলোড কৰিম so bye for today have a good day